द' दाननि थाखाय बेसेन नाङाजासे ANM नार्सिं ट्रेनिं कर्सनि फोरोंथाय बादा बेखेवदों। बिटिआर सरकारनि मोनबा जिल्लायाव गिबि खेबनि थाखाय सा 400 हिन्जावसा लाइमोनफोरखौ बेसेन नाङाजासे 6 दाननि थाखाय ANM नार्सिं कर्सनि फोरोंथाय होनो आखायाव लादों। क'क्राझार सहरनि ANM सिभिल हस्पिटालाव थानाय ANM नार्स ट्रेनिं सेन्टार काम हस्टेलाव दिनै क'क्राझार जिल्ला, चिरां जिल्लानि सा 200 आरो बाक्सा जिल्ला उदालगुरि जिल्लानि सा 200 गासै सा 400 लाइमोनफोरा बिटिआर सरकारनि हेफाजाबाव बेसेन नाङाजासे 6 दाननि थाखाय ANM नार्सिं कर्सनि थाखाय सोलोंथायनि खाबुखौ मोननो हादों। मख'जाथावदि क'क्राझार आरो चिरां जिल्लानि नार्सिंआव गोसो गुदुं हिन्जावसा लाइमोनफोरखौ 6 दाननि थाखाय ANM नार्सिं कर्स ट्रेनिं होनाय हाबाफारिखौ गाबोननिफ्राय जागायगोन। बिटिआरनि सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार देआ क'क्राझारनि ANM नार्स ट्रेनिं सेन्टार काम हस्टेलाव नुजाथि हैनानै 6 दाननि बेसेन नाङै नार्सिं कर्सनि ट्रेनिं हाबाफारिखौ बेखेवनानै होयो। बिटिआर खुंथायनि बेबायदि गिदिर थांखि आरो नोजोरजों लाइमोनफोरखौ खामानियाव फोनांनो नाजानाय बे हाबाफारियाव बिटिआरनि सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार देआ आबुङै माखासे बाथ्रा मिथिहोयो। बे हाबाफारियाव डिरेक्टर अफ हेल्थ सार्भिसनि डक्टर उमेश फांसु आरो ANM नार्सिं कर्स ट्रेनिंनि गोरायुंजों लोगोसे माखासे सोद्रोमाफोरा बाहागो लादों। क'क्राझार টাউনৰ চহৰৰ মজুয়াত আমাৰ BTC চৰকাৰৰ পৰা তথা হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 6 মাহ 6 মান্থ নাৰ্ছিং কোৰ্সৰ সুবিধা প্ৰদান কৰা হ'ল। তো আজি আপোনাৰ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ যোন কেণ্ডিডেট বা ছাত্ৰ ছাত্ৰীসকল এই নাৰ্ছিং লোৱাৰ কাৰণে সাজু হৈছে। তো আজিৰ এই শুভ দিনত শুভ মুহূৰ্তত এই ক্লাছটো মুকলি কৰি দিয়া বা অপেন কৰি দিয়াৰ কাৰণে মই বহুত আনন্দিত উপভোগ কৰিছোঁ। আৰু আমাৰ আগৰ পৰাই চিন্তা এটা আছিলে, চৰ্চা আছিলে যে আমি স্পেচিয়েলি হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আমি ল'ৰা ছোৱালীক কেনেকৈ আমি নাৰ্ছিং ট্ৰেইনিং কৰাব পাৰোঁ। তো আজিৰ এই কোকৰাঝাৰ হস্পিটালৰ যে আমাৰ ANM চেণ্টাৰ বিল্ডিং, তাতেই আমি এই অফিচৰ লেব ৰুমবিলাক মুকলি কৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু অহা দিনত যিটো ভাবোঁ যে ছোৱালীবিলাক নাৰ্ছিং কোৰ্চ লৈ পেলাই যি নাৰ্ছৰ জ্ঞান অৰ্জতা কৰিব, নাৰ্ছিং জ্ঞান অৰ্জন কৰিব, এই নাৰ্ছিং জ্ঞান অৰ্জনৰ লগত তেওঁলোকৰ যিটো আনএমপ্লয়মেণ্ট প্ৰব্লেম, যি বেকাৰ সমস্যাত ভুগি আছে, তো এই নাৰ্ছিং কোৰ্চটো লোৱাৰ পিছত বিভিন্ন স্বাস্থ্য কেন্দ্ৰত আইদাৰ প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক, এই স্বাস্থ্য কেন্দ্ৰবিলাকক নিজকে ইনভলভ কৰিব পাৰিব আৰু শুশ্ৰূষা কৰিব পাৰিব, স্পেচিয়েলি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত। তো যি নহওক আজি NRDS হেল্থ যিটো নাৰ্ছিং কেয়াৰ বা নাৰ্ছিং যিটো ইয়াতে প্ৰশিক্ষণ দিয়া হ'ব, এই প্ৰশিক্ষণ কেন্দ্ৰত মই NRDSক মই আহ্বান জনাম যে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰিৰ পৰা যোন মানে কেণ্ডিডেটবিলাক এপ্লাই কৰিছে তেখেতসকলক ভালকৈ প্ৰশিক্ষণ দিয়া হয়, যাতে কোনো ধৰণৰ কোনো অসুবিধাৰ সন্মুখীন নহয়। ধুনীয়াকৈ এই 6 মাহ কোৰ্চ কৰি পেলাই তেওঁলোকে যাতে এই মানে নাৰ্ছিং কোৰ্চটো ভালকৈ কৰিব পাৰে আৰু অহা দিনত বিভিন্ন স্বাস্থ্য কেন্দ্ৰত যাতে নিযুক্তি লাভ কৰি পেলাই মানে সেৱা আগবঢ়াব পাৰে। প্ৰথম বেচ নেকি? এইটো প্ৰথম বেচ, ফাৰ্ষ্ট বেচ এণ্ড ফাৰ্ষ্ট টাইম ফ্ৰম বিটিআৰ গভৰ্ণমেণ্ট। তো এইটো নিয়াৰ এবাউট 400 ষ্টুডেণ্টছ, আপোনাৰ কোকৰাঝাৰ আৰু চিৰাং মিলি 200 আৰু ওদালগুৰি বাক্সা মিলি 200। আৰু এইটো চেণ্টাৰ খোলা হৈছে আপোনাৰ চিৰাং আৰু বাক্সাৰ কাৰণে, আৰু ওদালগুৰি বাক্সাৰ চেণ্টাৰটো সেইফালে খোলা হৈছে। ট্ৰেইনিংটো আজি মই অপেন কৰি দিলোঁ, অহা কাইলৈৰ পৰা ফুল ফ্লেজেড আৰম্ভ হৈ যাব। ইয়াতে লজিং, ফুডিং, ট্ৰেইনিং যিমান আছে, তাৰমানে এজন কেণ্ডিডেট তেওঁৰ এই নাৰ্ছিং কোৰ্চ মানে লোৱাৰ ক্ষেত্ৰত তেখেতৰ কোনো ধৰণৰ কোনো আৰ্থিকভাৱে কোনো এফৰ্ট দিব নালাগে। কেৱল ইয়াতে থাকিব লাগে, হোষ্টেল ফেচিলিটি আছে, ফুডিং ফেচিলিটি আছে, লেবৰ ফেচিলিটি চব গোটেই ইয়াতে আছে। প্ৰশিক্ষণ দিয়া হ'ব, বাহিৰৰ পৰা টেকনিচিয়ানসকল আহিছে, ভালকৈ ধুনীয়াকৈ প্ৰশিক্ষণ দিব আৰু আমাৰ কোৰ্চ চলি থাকিব। আৰু এইটো কমপ্লিটলি বিটিআৰ গভৰ্ণমেণ্টৰ পৰা স্পনচৰ কৰা হৈছে। আমি ফ্ৰী অফ কষ্ট, কমপ্লিটলি ফ্ৰী অফ কষ্ট। আৰু এই ফ্ৰী অফ ইয়াতে জাতি ধৰ্ম নিৰ্বিশেষে ইয়াতে নাৰ্ছিঙৰ কোৰ্চ দিয়া হৈছে। ইয়াতে আমাৰ বড়ো কেণ্ডিডেট, বঙালী কেণ্ডিডেট, ৰাজবংশী কেণ্ডিডেট, গাৰো, ৰাভা চব ইয়াতে আছে। ওদালগুৰি বাক্সাৰ ফালেও আছে, চিৰাং কোকৰাঝাৰৰ ফালে আছে। আৰু অহা দিনত আৰু ভালকৈ যাতে আমি
আৰু মানে এনেকুৱা মানে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ বিটিআৰ চৰকাৰৰ পৰা তেনেহ'লে মই ভাবোঁ যে অহা দিনত যোনবোৰ আমাৰ কেণ্ডিডেটবিলাক এতিয়া ধৰক বহুতে কোৰ্চ পঢ়া শুনা কৰি বেকাৰ ঘৰত বহি আছে তেওঁলোকে এইটোৰ লগত আবদ্ধ হৈ থাকিলে এটা ডিপ্ল'মা কোৰ্চো হৈ গ'ল নাৰ্ছিং কোৰ্চো হৈ গ'ল আৰু তেওঁলোকে নিজকে স্বাৱলম্বী কৰিবৰ বাবে বিভিন্ন স্বাস্থ্যকেন্দ্ৰ হয়তো তেওঁলোকে ইনভলভ হৈ যাব পাৰে এইটো আপোনালোকৰ এইটো এডভাৰটাইজ দিয়া হৈছিল আপোনালোকে জানে পেপাৰত এডভাৰটাইজ ওলাইছে এই এডভাৰটাইজ মতে কেণ্ডিডেটসকলে চাইছে আৰু এজ পাৰ ক্ৰাইটেৰিয়া তেওঁলোকে ফৰ্মটো ফিল আপ কৰিছে আৰু ইয়াতে কাউন্সিলিং কৰা হৈছে আৰু ইয়াতে ডিমাণ্ড বেছি আছে আজি আমি 400 ষ্টুডেণ্ট আৰম্ভ কৰিছোঁ কিন্তু প্ৰায় 1500 ক্ৰছ কৰিছিল কিন্তু ইমানটো সম্ভৱ নহয় ফাৰ্ষ্ট টাইম আমি লৈছোঁ তো অহা দিনত আৰু যাতে বেছিকৈ আমি দিব পাৰোঁ সেইকাৰণে আমিও আমাৰ মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি পেলাই কেনেকুৱা আমি আৰু বেছিকৈ আমি মানে এই সেৱাটো আগবঢ়াব পাৰোঁ সেইটো চিন্তা কৰিম যিহেতু ফাৰ্ষ্ট বেচ সেইকাৰণে আমি 400 ষ্টুডেণ্ট আৰম্ভ কৰিলোঁ লোকসভা ইলেকশ্যন আহি আছে এটা অধিক সূচনা বাজাজ বাইক কিনিবলৈ আগ্ৰহীসকলৰ বাবে ভাল খবৰ কোকৰাঝাৰ চহৰত অৱস্থিত ডাওহাৰু অটো এজেন্সিয়ে 6 মাৰ্চৰ পৰা 12 মাৰ্চলৈ মেগা লোন আৰু এক্সচেঞ্জ মেলা আগবঢ়াইছে ডাওহাৰু অটো এজেন্সিৰ গ্ৰাহকসকলে কম ডাউন পেমেণ্ট পৰিশোধ কৰি বাজাজ বাইকৰ সুবিধা ল'ব পাৰে আপুনি কোকৰাঝাৰ চহৰত ডাওহাৰু অটো এজেন্সি শ্ব'ৰুম লগতে কাৰিগাঁও উৎসৱ বিপণী আৰু দতমা উৎসৱ বিপণী আৰু ভোটগাঁৱৰ উৎসৱ বিপণী শাখা কোঠালৈ যাব পাৰে বাজাজৰ বাইক উৎসাহীসকলে তেওঁলোকৰ বাইক আৰোহীসকলৰ বাবে এটা বিনামূলীয়া নিশ্চিত উপহাৰ লাভ কৰিছে দুটা হেলমেট মুক্ত 5 লিটাৰ পেট্ৰল ফ্ৰী বাইক গ্ৰাহক বিনামূলীয়া নিশ্চিত উপহাৰ আৰু বিনিময় অফাৰৰ সৈতে আন এটা ভাল বিকল্প হ'ল আপুনি 500 টকা পৰিশোধ কৰি ইচ্ছামতে বাজাজ বাইক এখন কিনিব পাৰে আৰু 5% হ্ৰাস কৰিব পাৰে আপুনি 6000399187 অধিক জানিবলৈ 8822018193 নম্বৰত ফোন কৰিব পাৰে